গুড ইভিনিং বন্ধুসকল, আকৌ এবাৰ স্বাগতম জনাইছোঁ মাজুলীৰ পৰা F4 আছাম ইউটিউব চেনেললৈ। মই আছোঁ বৰ্তমান মাজুলীৰ দৰিয়াঘাট ব্ৰিজৰ ওপৰত আৰু ইমান ধুনীয়া এটা দৃশ্য পৰিৱেশ আমি দেখাবলৈ পাইছোঁ আৰু আপোনালোকেও দেখাবলৈ ট্ৰাই কৰি আছোঁ। তো আমি এই জাষ্ট আধা ঘণ্টামান আগত ওলাই আহিছোঁ, কিন্তু আমি কোনো ভিডিঅ' বনোৱাৰ উপলক্ষত অহা নাছিলোঁ, কিন্তু ইয়াৰ ধুনীয়া পৰিৱেশটো দেখি আমি ভিডিঅ' বনাব লাগি গ'লোঁ, ফটো ক্লিক কৰিলোঁ আৰু ইমান এটা মনোৰম দৃশ্য, চৰাইবোৰ অলপ আগতেই উৰি আছিলে, ইমান ধুনীয়া। এইফালে ধুনীয়া পৰিৱেশটো ধীতিৰাজে দেখাবলৈ অলপ চেষ্টা কৰিব আৰু আমাৰ এই ধুনীয়া মাজুলীখন বিনা একো প্ৰদূষণ নাই, ইমান ধুনীয়া, ইমান ভাল লাগে। তো আপোনালোকে বস্তুবোৰ চাই থাকক আৰু আমিও দেখাবলৈ চেষ্টা কৰিম। ব'লা আমি এতিয়া অলপ আগলৈ ওলাই যাম, ব'লক চাই থাকক আমাক। চ' গাইছ, মই আহি পালোঁ এতিয়া দৰিয়াঘাটত এতিয়া মই নামিম। এণ্ড বহুত ধুনীয়া দৃশ্য দেখা পোৱা যায়, বহুত এটা ছানৰাইজেছ দেখা গৈ আছে ইয়াত। মই আপোনাক দেখাই আছোঁ গাড়ীৰ পৰা অলপ, বাট মই আপোনালোকক এতিয়া নামি পেলাই দেখাম। ইমান ধুনীয়া জেগা আৰু কিমান ভাল লাগিছে, আপোনালোকে নিজে ভিডিঅ'টো চাই লওক এবাৰ। এয়া চাওক, আপোনালোকৰ দৃশ্যটো চাই লওক, দৃশ্যটো চাই লওক, ইমান ধুনীয়া হৈ আছে। মই ট্ৰাই কৰিম আপোনালোকক দেখাবলৈ অলপ বস্তুবোৰ, অলপ চাওক। এখন গোটেই পথাৰ আছে, খেতি আছে, চব বস্তুবোৰে দেখা গৈছে আৰু এইটো ছানৰাইজটো চাওক, ইমান ধুনীয়া লাগিছে। মই আৰু ক'ব পৰা নাই আৰু আপোনালোকে চকুৰে চালেহে গম পাব, ভিডিঅ'ত গম পাবনে নাই মই বস্তুটো গম নাপাওঁ, কিন্তু ইমান ধুনীয়া জেগা মই কি ক'ম। আৰু গাইজ, আমি এখন গাড়ী লৈ আহিছোঁ, স্কটৰ গাড়ী হয় এখন, আৰু ধীতিৰাজো আছে মোৰ লগত। চ' গাইজ, বহুত ভাল লগা এখন ঠাই মাজুলী, সঁচাকৈয়ে আমি আফুল্লিত হৈছোঁ ইয়াত আহি আৰু বহুত ভাল লাগিছে। আৰু আমি সদায় মাজুলীবাসীৰ পৰা বহুত মৰম পাইছোঁ। এই আমাৰ যিবোৰ DC ছাৰ আছে, ADC ছাৰ আছে, সকলোৰ পৰা আমি মৰম পাইছোঁ। আৰু আমি মেইনলি ইয়াত ফিজিঅ'থেৰাপি ট্ৰিটমেণ্ট দিব আহিছিলোঁ, এই যিকোনো CP চাইল্ডবোৰক, আৰু আমি সেইবোৰ কৰি আছোঁ। আৰু আমি অকণ ফ্ৰী টাইমবোৰত আমি মাজুলীৰ এই মনোৰম দৃশ্যবোৰ ট্ৰাই কৰি আছোঁ। চ' গাইজ, ধীতিৰাজো আছে মোৰ লগত, ধীতিৰাজো ফটো ক্লিক কৰিছে বহুত, ময়ো কৰিছোঁ। এতিয়া আমাৰ ধীতিৰাজে কিবা ক'ব। চ' ইমান ধুনীয়া পৰিৱেশ মাজুলীত, মই আহি অতি আনন্দিত হৈছোঁ। এই পিছপিনে চাওক, এইটো কিমান ধুনীয়া এটা দৃশ্য, একদম পলিউশ্যন লেছ ফ্ৰী, একদম ধুনীয়া জেগা, বিৰাট মানে শান্তিকৰ পৰিৱেশ। আৰু এইফালে সূৰ্য অস্তৰ এটা ধুনীয়া দৃশ্য, প্ৰায় সূৰ্যটো অস্ত হ'বই আৰু বৰ বেছি আৰু আধা ঘণ্টা, গতিকে এনেকুৱা দৃশ্য আমি গুৱাহাটীত দেখিবলৈ একদম নাই। চ' এই ধুনীয়া মাজুলীত আমি দুটাই ফুল এনজয় কৰি আছোঁ। চ' গাইজ, চাওক আপোনালোকে কিমান ধুনীয়া চৰাইবোৰ উৰি আছে আৰু বহুত ধুনীয়া চৰাইবোৰ ইয়াত বাহিৰৰ পৰাও আহে আৰু মই আপোনালোকক দেখাবলৈ ট্ৰাই কৰিম। এয়া চাওক, উৰি আছে চৰাইবোৰ আৰু তলতো পানীত কিছুমান বহি আছে, ধুনীয়া চৰাইবোৰ, আৰু বহুত ভাল লাগে চাই। আৰু আমি নেক্সট ভিডিঅ'ত আপোনালোকক ভাল ভিডিঅ' আৰু এটা দেখাব চেষ্টা কৰিম। এতিয়া ব'লক আমি গাইজ ইয়াৰ পৰা ওলাই যাওঁ। ফাইনেলি গাইজ, আমি তাৰ পৰা ওলাই পেলাই আমি দৰিয়াঘাটৰ ব্ৰিজৰ তলৰ পৰা নামিলোঁ আৰু এটা সুন্দৰ দৃশ্য দেখাবলৈ ট্ৰাই কৰিম আপোনালোকক। আৰু কালি আমি সঁচাকৈ যাম, এই ডেকাচাং যাম, তাত কালিৰ ভিডিঅ'টো মই কালি পাব। আজি আমি এইখন ভিউ চাবলৈ চেষ্টা কৰোঁ। আৰু ৰোডবোৰ ইমান ধুনীয়া, ভাল লাগে, আৰু ইয়াত গাড়ী চলায়ো শান্তি, ট্ৰেফিক নাই, একো নাই, ধুনীয়া, চবে ছিগনেলবোৰ মানি চলে মাজুলীবাসী ৰাইজে, আৰু মাজুলীৰ পৰা বহুত মৰম পাম বুলি আমি আশা কৰিছোঁ। আৰু গাইজ, আমিও এতিয়া গৈ আছোঁ চাৰ্কিট হাউচৰ ফালে, আৰু আমাৰ লগত ধীতিৰাজো বহি আছে, মই আৰু ধীতিৰাজে ওলাইছোঁ। চ' চাই থাকক আপোনালোকে ৰাস্তাবোৰ অলপ কেনেকুৱা আছে, কি আছে, আৰু আমি চাই থাকক। চ' আমি গৈ আছোঁ লাহে লাহে, আৰু গৈ পাম অলপ পিছতেই চাৰ্কিট হাউচ। চাই থাকক আপোনালোকে গাইজ। এনেকৈয়ে গৈ আমি পালোঁ গড়মূৰ, যিটো আমাৰ মেইনলি চাৰ্কিট হাউচৰ ওচৰতে হয়, এখন সৰু বজাৰ, আৰু তাতে আহি পালোঁ। আৰু আমি এতিয়া চাৰ্কিট হাউচত এণ্টাৰ কৰিলোঁ। চাওক, আমি এতিয়া ঘৰত পালোঁ। চ' গাইজ, ফাইনেলি আমি আহি পালোঁ, ৰুম পালোঁ। এতিয়া আমি অলপ ৰেষ্ট ল'ম, আৰু আমাৰ ধীতিৰাজ মোৰ লগত আছে, আৰু এতিয়া আমি ৰুমত এণ্টাৰ কৰিম, অলপ ৰেষ্ট ল'ম, ৰেষ্ট লৈ অলপ ভিডিঅ'টো এডিটিং কৰিম, কৰাৰ পিছত আপলোড দিম আজি ছেইম টাইমত, আপোনালোকে চাব। তো এতিয়া আজিও আমাৰ এণ্ডিং পাৰ্টটো শেয়াৰ কৰিব আমাৰ ধীতিৰাজে। চ' ধীতিৰাজ, এণ্ডিং পাৰ্টটো তুমি শেয়াৰ কৰা আজিও। সকলোৱে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব।
চ' গাইজ আজি ডিটেইলছে কোৱা মতে প্লিজ আপোনালোকে মই শেষলৈও কৈ আছোঁ প্লিজ চেনেলটো নতুন হয় আপোনালোকে এবাৰ ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু শ্বেয়াৰ কৰিব